চেনেল নমস্কাৰ পুনৰবাৰ মোৰ চেনেল সকলোকে স্বাগতম জনাইছোঁ আৰু আজি মই আপোনালোকক গ্লোয়িং স্কিনৰ কাৰণে 4টা টিপছ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু আপোনালোকে শেষলৈকে ভিডিঅ'টো চাব আৰু এই 4টা টিপছ আপোনালোকে ব্যৱহাৰ কৰিব আৰু ধুনীয়াকৈ এটা উজ্জ্বল ছাল আপোনালোকে পাই যাব। ফাৰ্ষ্ট টিপ, আমি মুখখন ধুনীয়াকৈ পৰিষ্কাৰ কৰি ধুই ল'ব লাগিব আৰু পৰিষ্কাৰ কৰিবৰ কাৰণে ধুই ল'বৰ কাৰণে আমাক লাগিব গৰম পানী, কুহুমীয়া গৰম পানী আৰু তাতে এচামুচ নিমখ লৈ ধুনীয়াকৈ মুখখন ভালদৰে ধুই। ষ্টেপ নম্বৰ 2, আমাক স্ক্ৰাব কৰিবৰ কাৰণে লাগিব 2 চামুচ দৈ আৰু তাতে এচামুচ কফি পাউডাৰ মিহলাই ধুনীয়াকৈ স্ক্ৰাব কৰিব 3 মিনিট। তাৰপিছত আপোনালোকে ঠাণ্ডা পানীৰে ধুই দিব। ষ্টেপ নম্বৰ 3, আমাক লাগিব মাছাজৰ কাৰণে এল'ভেৰা। আপোনালোকৰ যদি অৰিজিনেল এল'ভেৰা আছে তেতিয়াহ'লে এল'ভেৰা জেলেৰে মাছাজ কৰিব পাৰিব, নাইবা আপোনালোকে যিটো মাৰ্কেটত পায় এল'ভেৰা সেইটোৰে আপোনালোকে মাছাজ কৰিব। আৰু এল'ভেৰাটো অৰিজিনেল এল'ভেৰাটো বা এইটো এল'ভেৰা হওক, যিকোনো এটা এল'ভেৰা ল'ব, আপোনালোকে স্ক্ৰাব কৰি মুখখন ধুই দিয়াৰ পিছত ধুনীয়াকৈ আপোনালোকে 5 মিনিট মাছাজ কৰিব আৰু তেনেকৈ এল'ভেৰাখিনি 10 মিনিট শুকাব দিব। তাৰপিছত আপোনালোকে ঠাণ্ডা পানীৰে ধুনীয়াকৈ ধুই দিব। একেবাৰে শেষৰ ষ্টেপ, 4 নম্বৰ ষ্টেপ হৈছে ফেচ পেক। ফেচ পেকৰ কাৰণে আমাক লাগিব মৌজোল 2 চামুচ, কেঁচা গাখীৰ 1 চামুচ। কেঁচা গাখীৰ নোহোৱাৰ সলনি আপোনালোকে এচামুচ গোলাপ জল ল'ব পাৰে, নাইবা কেঁচা গাখীৰ ল'ব, যিকোনো এবিধ ল'ব আৰু মৌজোলটো ল'ব। আপোনালোকে এইখিনি ধুনীয়াকৈ মিশ্ৰণ কৰি আপোনালোকে মুখত লগাই ল'ব। মুখত ধুনীয়াকৈ লগাই 20 মিনিট ৰাখিব। 20 মিনিট ৰখাৰ পিছত আপোনালোকে এইখিনি ঠাণ্ডা পানীৰে ধুনীয়াকৈ ধুই দিব। আপোনালোকে এই 4টা টিপছ আপোনালোকক আগবঢ়ালোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে। যদি ভাল পাইছে তেতিয়া লাইক কৰিব, কমেণ্ট কৰিব আৰু ফ্ৰেণ্ডৰ মাজত, ফেমিলিৰ মাজত আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। একেবাৰে সহজ 4টা টিপছ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আৰু এনেকৈ আপোনালোকে এসপ্তাহ ব্যৱহাৰ কৰি চাওক, তেতিয়াহ'লে আপোনালোকৰ স্কিন গ্ল'য়িং হ'ব, লগতে ক'লা ৰ'দে পুৰা যিটো ক'লা দাগ থাকে, ক'লা পৰি যায়, সেইখিনি নোহোৱা হৈ যাব। আৰু তেতিয়াহ'লে আজিলৈ বাই বাই।